বাইদেউ ভাড়াটোতো লাগিবই ন মই ৰিক্সা চলাই খাই আছোঁ মই 20 টকা দিয়ে মই চলি আছোঁ এইকেইদিন ভাড়াটোতো লাগিবই কি নাম দিলা হয় নেকি ক'ত ঠিক আছে একো নাই এতিয়া মই মোৰো ভণ্টি নাই মই দাদা বুলি ভাবিবা আৰু কিবা অসুবিধা এটা যদি হয় মোক যোগাযোগ কৰিলেই হ'ল বা মোক ফোন নম্বৰত পাম নেকি দাদা হিচাপে কিন্তু বেলেগ হিচাপে নহয় দেই দাদা বুলি ভাবা তোমাক মই ভণ্টি হিচাপে ভাবিছোঁ নম্বৰটো দি দিয়া সহায় লাগিলে কৈ দিবা 6002732 ঠিক আছে মই নম্বৰটো লৈ আনিছোঁ ছেভ কৰি ভণ্টি হিচাপে আৰু তোমাক মই কিবা যদি কিবা অসুবিধা হয় মোক ফোন কৰিলে হ'ল আৰু মই তোমাক এনেই মাজে মাজে কিবা খবৰ দিম ভণ্টি হিচাপে বেলেগ একো কাৰণ দিছোঁ হ'ব ঠিক আছে মই আহিছোঁ হা ঠিক আছে বাবা তোমালোকে কি খাবা চাহ আৰু বিস্কুট লাগিব ন তুমি ইয়াতে কেনেকৈ আহিলা হয় নেকি দিয়া ঠিক আছে মই দি আছোঁ চাহটো খোৱা হা চাহটো দিলে খোৱা ঠিক আছে ৰিয়া নেকি ৰিয়া এটা কি কৰি আছে মন্দিৰ চাব আহিছোঁ মই মন্দিৰ চাব আহিছোঁ মানে ভাল এটা বৈ লওঁ নেকি তোমাৰ লগৰ নেকি আগত লগ পোৱা নাই মই তোমাৰ লগৰ নেকি আগত লগ পোৱা নাই যে তোমাৰ আগৰ নাম্বাৰটো মোৰ লগত নাই মোৰ নাম্বাৰটো ডিলিট হৈছে তুমি নাম্বাৰটো দি দিয়া বাকী বহুত দিনৰ মূৰত লগ পালোঁ কলেজ এৰাৰ পিছৰ পৰা তো লগেই পোৱা নাই ব'লা ব'লা কি হ'ল ইয়াতে ওচৰতে মেডিকেলটো আছে মেডিকেল ব'লা ব'লা ব'লা
পেটৰ বিষ হৈছে আৰু ডক্টৰ আছে জলদি মাতি দিয়কচোন পেচেণ্টটো বহাইলে মই ডক্টৰক সুধিম ছাৰ পেচেণ্ট যায় অঁ এই দিয়া পঠাই দিয়া ছাৰ মাতিছে অঁ কি হ'ল নাই হঠাৎ পেটৰ বিষ হৈ গ'ল নদীবাত বহি দিলোঁ হঠাৎ পেটৰ বিষ হৈছে এই দিয়া এতিয়া খবৰ দিয়া ঠিক আছে অঁ উঠা আজিকালি ব্লাড টেষ্টটো লিখি দিলোঁ এই মেডিচিনখিনি দি দিব ডক্টৰে আৰু ৰিপৰ্টটো অনলাইন পাই যাব কম্পিউটাৰ এটা ফোনে কৰিব কি কৰিম আৰু অঁ ভণ্টি ক'ত আছা ফাৰ্মাচীত কিয় অঁ হয় নেকি অঁ ঠিক আছে ঠিক আছে ঠিক আছে কোনটো ফাৰ্মাচী ঠিক আছে মই যাই আছোঁ তাৰমানে তোমালোকে যোৱা মোৰ দাদাই কৈছিল কিবা কথা আছে অঁ তুমি ফাৰ্মাচীত আছিলা বোলে অঁ মই ফাৰ্মাচীত আছিলোঁ অঁ আহিলা গুচি গ'লো নেকি অঁ সিহঁতে গুচি গ'ল অঁ কি হৈছে কি তাই পেট বিষ হৈছিলে অঁ মানে দেখালা ডক্টৰক অঁ দেখালোঁ চেকআপো কৰিলে ঠিক আছে বাকী ভালে আছা অঁ ভালে আছে তো ঠিক আছে হেৰি কিবা ৰিপৰ্টৰ কিবা পৰীক্ষা চৰীক্ষা দিছে নেকি অঁ দিছিলে তাতে কৈছে অঁ মানে ৰিপৰ্টটোতো দিয়া নাই এখন নাজানো অনলাইন ৰিপৰ্ট অনলাইন নিব গৈছে ঠিক আছে দিয়া ঠিক আছে তুমি যোৱা কিবা অসুবিধা হৈ আছে নেকি তব যাব লাগিব নেকি দিয়া দিয়া ঠিক আছে